স্কুল বেগ এটাৰে ফেট লছ কৰিব বিচাৰিছে নেকি? স্বাধীনতা দিৱস উপলক্ষে আপোনাৰ শৰীৰটো বেমাৰমুক্ত কৰিব বিচাৰিছে নেকি? ভাল দিন এটাৰে ভাল আৰম্ভণি কৰিব বিচাৰিছে নেকি? যদি বিচাৰিছে এইটো ভিডিঅ' আপোনাৰ কাৰণে। নমস্কাৰ, মই কুশল গোস্বামী ফিটনেছ ট্ৰেইনাৰ। স্বাগত জনাইছোঁ সকলোকে মোৰ চেনেললৈকে। আজি 15 আগষ্ট, চ' আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ স্বাধীনতা দিৱস উপলক্ষে। আৰু আজিৰ দিনটোত আমাৰ ভাৰত স্বাধীন হৈছিলে। চ' এটা সময়ত যিহেতুকে আমি ইংৰাজৰ পৰা মুক্ত হ'ব পাৰিছোঁ, ইংৰাজৰ পৰা স্বাধীন হ'ব পাৰিছোঁ আজিৰ দিনটোত, তেতিয়াহ'লে আমি নিশ্চয় আজিৰ দিনটোতে এটা সিদ্ধান্তত আমি বেমাৰৰ পৰা মুক্ত হ'ব পাৰিম। আমাৰ শৰীৰত বেমাৰৰ পৰা মুক্ত হৈ স্বাধীন জীৱন এটা আমাৰ জীয়াৰ অধিকাৰ আছে। চ' আজি ভিডিঅ'টো দীঘল হ'ব পাৰে, অলপ এক্সাৰচাইজৰ ওপৰত কথা ক'ম, এক্সাৰচাইজ কৰি দেখুৱাম। যদি কিছুমান এক্সাৰচাইজ আপোনালোকে কৰিব দিগদাৰ পাইছে, মোৰ তাত চাই ল'ব পাৰে। আপোনালোকৰ সকলোৰে ঘৰত স্কুল বেগ থাকিব, বা আপোনালোক এটা সময়ত স্কুলত পঢ়িছিলে, চ' সেইটো বেগো থাকিব পাৰে, বা আপোনালোকৰ ভাইটিৰো বেগ থাকিব পাৰে। যেতিয়া বেগটো ইউজ কৰে অলপ পাৰ্মিশ্যন ল'ব ভাইটিৰ পৰা, কাৰণ স্কুল বেগ এনেকৈ ইউজ কৰিলে বহুত খং উঠে বেলেগৰ বেগ ইউজ কৰিলে, কাৰণ মোৰ লগতো তেনেকুৱা হৈছিলে। চ' যেতিয়া আপোনালোকে নিশ্চয় এনেকুৱা ধৰণৰ এটা স্কুল বেগ ল'ব পাৰে। চ' স্কুল বেগ এটাৰে আপোনালোকে ফেট লছ কৰিব পাৰিব, এনেকুৱা এটা সাধাৰণ স্কুল বেগ হ'লে হ'ল। আৰু ইয়াৰ ভিতৰত মই ইউজ কৰিম পানীৰ বটল, এইটো 1.5 লিটাৰ হ'ব, 1.5 লিটাৰৰ পানীৰ বটল। এনেকুৱা বটল আপুনি 3-4টা ল'ব পাৰে, 4 কেজি 5 কেজিলৈকে, 5 লিটাৰলৈকে, সেইটো আপোনালোকে নিজৰ ইচ্ছামতে ল'ব পাৰে। চ' এনেকুৱা বটল এটা আপুনি ইয়াত ভৰাই ল'লেই হ'ল বেগৰ ভিতৰত। আপুনি বুকো ল'ব পাৰে, বা আপোনাৰ ৱেইট আছে যদি বেলেগ আপোনাৰ সামগ্ৰীও ল'ব পাৰে, একো তাতে প্ৰব্লেম নাই, জাষ্ট ৱেইটটো হ'লেই হ'ল। ত' এনেকৈ এইটোৰ দৰে আমি লৈ পিনে আমি এক্সাৰচাইজবিলাক আৰম্ভ কৰিম। আৰু এক্সাৰচাইজবিলাক আমি চাওঁ কেনেদৰে কৰিব পাৰোঁ, কি কৰিব পাৰোঁ, মই ইয়াতে দেখাই দি থাকি আপোনালোকে চাই থাকিব। ফাৰ্ষ্ট আমি এক্সাৰচাইজ কৰিব আগতে আমি ষ্ট্ৰেচিং কৰি ল'ম, আমাৰ বডিটো ফুল ষ্ট্ৰেচিং কৰি ল'ম, যাতে আমাৰ জইণ্টবিলাকত কোনো প্ৰেছাৰ নপৰে। যদি আমাৰ বডিৰ ফ্লেক্সিবিলিটি হয়, তাৰ কাৰণে আমি ষ্ট্ৰেচিং কৰি ল'ম, অলপ ৱাৰ্ম আপ কৰি ল'ম। তাৰপিছত ষ্টাৰ্ট কৰি আমি পুছআপ। পুছআপ আপুনি 10 বাৰকৈ কৰক, 3টা ছেট কৰক। মানে আপুনি 10 বাৰকৈ কৰিলে 30 ৰেপিটেশ্যন হ'ব, 30 বাৰ কৰক, কিন্তু এবাৰতে কৰিব নালাগে, 10 বাৰকৈ 3 বাৰত কৰক, সেইটো আপোনাৰ ৰেপিটেশ্যন বুলি কয়। চ' এবাৰ কৰিলে 10 বাৰ হ'ল, দেন 10 ছেকেণ্ডমান ৰেষ্ট লওক, দেন এগেইন ষ্টাৰ্ট কৰিলে আকৌ 10 বাৰ হ'ল, 10 ছেকেণ্ড ৰেষ্ট লওক, এগেইন ষ্টাৰ্ট কৰিলে 10 বাৰকৈ। চ' এনেকৈ কৰাৰ পিছত এটা এক্সাৰচাইজ হোৱাৰ পিছত আপোনালোকে 30 ছেকেণ্ডৰ পৰা 1 মিনিট সময় ৰেষ্ট ল'ব পাৰে। আৰু লাম্বাকৈ উশাহ লৈ থাকিব, যাতে আপোনাৰ বডিটোত অক্সিজেন ঠিকমতে পাই থাকে। ছেকেণ্ড এক্সাৰচাইজ আপোনাৰ স্কোৱাট কেনেকৈ কৰিম? স্কোৱাট কৰিবৰ কাৰণে আপুনি ফাৰ্ষ্ট ফ্ৰী স্কোৱাট কৰি লওক, ৱেইটৰ দৰকাৰ নাই ইয়াতে। চ' ফাৰ্ষ্ট দুটা ছেট লগাওক, ফ্ৰী কৰি লগাওক, 10 বাৰকৈ 2বাৰ কৰক। তাৰপিছত আপুনি অলপ ৱেইট এড কৰক। আপুনি 3 কেজি ল'ব পাৰে, 4 কেজি ল'ব পাৰে, 5 কেজি ল'ব পাৰে। যদি আপুনি ফিমেল হয় 3 কেজি 4 কেজিৰ পৰা ষ্টাৰ্ট কৰক, যদি আপুনি মেল হয় তেতিয়াহ'লে আপুনি 5 কেজি 6 কেজি হ'লে হ'ল। চ' তাৰ কাৰণে আপোনালোকে ধুনীয়াকৈ স্কোৱাটটো কৰি লওক। যেতিয়া বহিব 90 ডিগ্ৰী হ'ব লাগিব, ভৰিখনৰ 90 ডিগ্ৰী জইণ্টটো, আপোনাৰ নি জইণ্টটো 90 ডিগ্ৰী হ'ব লাগিব। নি জইণ্টটো 90 ডিগ্ৰী হ'লে আপোনাৰ এক্সাৰচাইজটো পাৰফেক্ট হ'ব। আৰু 2 ছেকেণ্ড তললৈকে বহোঁতে, 2 ছেকেণ্ড ওপৰলৈকে উঠোঁতে, কাৰণ লাহে লাহে কৰিব লাগে, তেতিয়াহে আপোনাৰ মাছল হিট কৰিব, বেছি কেলৰিজ বাৰ্ণ কৰিব, ফেট সোনকালে বাৰ্ণ হ'ব। তাৰপিছত আমি থাৰ্ড এক্সাৰচাইজ চুম' স্কোৱাট। চুম' স্কোৱাটৰ কাৰণে আমি দুখন ভৰি অলপমান বহল কৰি ল'ম, বাহিৰৰ পিনে আমাৰ যিটো ভৰিৰ এংগল থাকিব অলপ বাহিৰৰ পিনে থাকিব, আৰু আমি তললৈকে বহিব চাম, 90 ডিগ্ৰী কৰিব চাম, বা যিখিনি আপোনাৰ আহে বা যিমানখিনি আপুনি বহিব পাৰে আপুনি কৰিব পাৰে। 10 বাৰকৈ কৰক, 10 বাৰকৈ। মই ইয়াত স্ক্ৰীণত লিখি দিম, আপোনালোকে ইমান প্ৰব্লেম নাপায় তেতিয়া, মই স্ক্ৰীণত লিখি দি থাকিম যে কেইবাৰকৈ কৰিব লাগে আৰু কেইটা কৰিব লাগে। চ' আপুনি 10 বাৰকৈ কৰক, 3 বাৰ কৰক, ৱেইট অলপ লৈ লওক, যিখিনি ৱেইট আছে সেইখিনিৰে। ইয়াত আপুনি ৱেইটেৰে কৰিলে 10 বাৰকৈ 3 বাৰ চুম' স্কোৱাট। তাৰপিছত আপুনি কৰিলে ডেড লিফ্ট বেছি ৱেইট ল'ব নালাগে, 4 পৰা 5 কেজি ৱেইট ল'লে। আৰু ধুনীয়াকৈ মই ইয়াত দেখাই দিয়াৰ দৰে লাহে লাহে কৰিব, এক্সাৰচাইজবিলাক লাহে লাহে কৰিব, বেছি জলবাজিত নকৰিব। চ' ডেড লিফ্ট কৰিলে আপোনাৰ 10 বাৰকৈ কৰিলে, 3টা ছেট লগালে। এগেইন আপোনাৰ তাৰপিছত লগালে কেটেল বেল চুইং লগালে, কেটেল বেল চুইং। চ' কেটেল বেল চুইঙৰ ঠাইত আমাৰ যিটো কেটেল বেল আমাৰ হাতত আমাৰ বেগ আছে, চ' এই বেগেৰে আমি বেগ চুইং কৰিম। চ' বেগ চুইঙৰ কাৰণে আপুনি লাহে লাহে ওপৰলৈকে উঠাব, লাহে লাহে তললৈকে আনিব, মই দেখাই দি আছোঁ আপোনালোকক, চাই ল'ব। তাৰপিছত আহিলে আপোনালোকৰ বেগ ৰোটেশ্যনটো আপুনি লাহে লাহে মই দেখাই দিয়াৰ দৰে লাহে লাহে কৰিব। ৰাইট ছাইডে ঘূৰাব হাতখন 10 বাৰ ঘূৰালে, দেন লেফ্ট ছাইডে ঘূৰাব হাতখন 10 বাৰ ঘূৰালে। চ' 10 বাৰকৈ আপুনি 2টা বা 3টা ছেট কৰিব পাৰে। তাৰপিছত আমি কৰিম শ্ব'ল্ডাৰ প্ৰেছ। আপোনাৰ ধুনীয়াকৈ বেগটো ফ্ৰণ্টত লৈ ষ্ট্ৰেট, চেষ্ট আপ, কোৰ টাইট,
এণ্ড এগেইন ওপৰৰ পিনে লাহে লাহে তলৰ পিনে মই দেখাই দি আছোঁ আপোনালোকক চাই ল'ব লাহে লাহে কৰিব 2 ছেকেণ্ড সময় এইকাৰণে দিছোঁ আপোনালোকক কাৰণ ইয়াত জলবাজি কৰিব নালাগে লাহে লাহে কৰিব লাগে চ' ওপৰৰ পিনে যাওঁতে 2 ছেকেণ্ড তললৈকে আহোঁতে 2 ছেকেণ্ড 10 বাৰ কৰক 3টা ছেট ছেম শোল্ডাৰ পিছত আহিলে আপোনাৰ ছিংগল বাইচেপ কাৰ্ল হ'ব বেগেৰে কৰিম চ' আপোনালোকে চাই লওক ইয়াত লাহে লাহে কৰিছোঁ আৰু লাহে লাহে নমাইছোঁ লাহে লাহে কৰিছোঁ লাহে লাহে নমাইছোঁ তাৰপিছত আমি কৰিব পাৰোঁ আমি এপছৰ কাৰণে এটা কৰিব পাৰোঁ বেগেৰে চ' আপোনালোকৰ যদি বেগটোৰ ভালকৈ কমফৰ্ট হৈছে তেতিয়াহ'লে আপুনি ক্ৰাঞ্চেছ কৰিব পাৰে মই দেখাই দিয়াৰ দৰে এক্সাৰচাইজবিলাক হোৱাৰ পিছত আপোনালোকে বহুতখিনি কেলৰিজ বাৰ্ণ কৰিব পাৰিব সোনকালে গ'ল এচিভ কৰিব পাৰিব আৰু যদি আপোনালোকে হাতত টাইম থাকে বা অলপ বিচাৰে অকণমান কাৰ্ডিঅ' কৰিব পাৰে কাৰণ ফেট লছৰ আপোনাৰ মেইন টাৰ্গেট হৈছে ৰেজিষ্টেণ্ট ট্ৰেইনিং যিবিলাক আমি অলপ ৱেইট লৈ পিনে কৰিছোঁ আৰু কাৰ্ডিঅ' সেই দুটা যদি আপুনি পাৰফেক্ট কৰে আপোনাৰ ৰিজাল্ট বহুত সোনকালে পাব আৰু মই যিখিনি দেখাই দিছোঁ সেইখিনি কৰিলে আপোনালোকে নিশ্চয় ৰিজাল্ট পাব আৰু ডায়েটৰ কথা মই আজি নকওঁ যদি আপোনালোকে বিচাৰিছে ডায়েটৰ বিষয়ে বা কিহৰ বিষয়ে বনাবৰ কাৰণে মই নিশ্চয় ফিউচাৰ বনাম ভিডিঅ' আৰু ফুল বডি ৱৰ্কআউট যদি বিচাৰিছে উইথ বেগেৰে কেনেকৈ ফুল বডি কৰিব পাৰি তাৰে ওপৰত আমি নিশ্চয় বনাম আৰু ডায়েটৰ ওপৰত মই বেছি নকওঁ যাতে মই কৈছিলোঁ আগতে যিবিলাক মানে চুগাৰ জাতীয় ফুড থাকে তাৰ পৰা দূৰত থাকক অলপ জাষ্ট পেকেট জুচ যিবিলাক আইচক্ৰীম হওক পেকেট জুচ হওক এইবিলাকৰ পৰা দূৰত থাকক চুগাৰ আপুনি অলপ কমাই দিয়ক তাৰপিছত অলপ জাংক ফুডৰ পৰা দূৰত থাকক অলপমান খোৱাৰ প্ৰতি অলপমান যিটো খোৱাৰ আপোনাৰ লিমিট সেইটো আপুনি অলপ কণ্ট্ৰল কৰি দিয়ক যিটোকে অলপ এক্সাৰচাইজ কৰি আছে আমাক 1 মাহৰ ৰিজাল্ট লাগে 1 মাহৰ ৰিজাল্ট পাবৰ কাৰণে অলপমান জাষ্ট বস্তুবিলাক কমাই দিয়ক জানেই আপোনালোকে কি কৰিব লাগে চ' মই পিছত বনাম ভালকৈ চ' আজি মই জাষ্ট এইখিনিয়ে কৈছোঁ আৰু আপোনালোকে বিচাৰিছে এনেকুৱা ভিডিঅ' বনাই থাকিবৰ কাৰণে শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু ছাপোৰ্ট কৰক জয় হিন্দ বন্দে মাতৰম